নমস্কাৰ জনাইছোঁ সকলোকে। আজিৰ ভিডিঅ'টো আছে আমাৰ বিহু প্ৰগ্ৰাম অসম পুলিচৰ হেডকোৱাৰ্টাৰত। তো আজি ইয়াত গান বাজনা হৈ আছে না, সেইকাৰণে মানে ভইচ অভাৰ দি কেনে গোটেই ভিডিঅ'টো বনোৱা হৈছে। বলক এতিয়া ভিতৰলৈ যাওঁ আৰু বিহু প্ৰগ্ৰামখন দেখুৱাওঁ আপোনালোকক। শ্ৰদ্ধাৰ বাইদেউসকলক বিহু নৃত্য পৰিচালনা কৰা আমাৰ পৰিচালক খাবলৈ বিচাৰি আছোঁ আমি, কি পাওঁ কি নাপাওঁ তাকে। আমি প্ৰথমতে ফাৰ্ষ্ট পকৰি ট্ৰাই কৰিলোঁ। মজা বনাইছে বাৰু পকৰি, ভাল লাগিছে খাই। এইভাগে প্ৰগ্ৰাম ষ্টাৰ্ট কৰি দিছে। আমি খালি খোৱাৰ কাৰণে দোকান বিচাৰি আছোঁ, ক'ত কি পাওঁ চাই আছোঁ। এইফালে একফালৰ পৰা মানে দোকান আৰম্ভ কৰি দিছে, তাত চাই আছোঁ ক'ত কি পাওঁ বিচাৰি। ইয়াত ধুনীয়া ধুনীয়া ছোৱালীবিলাকে দোকান দিছে আৰু ভালে লাগিছে চাই। কিমান কৰিছে? ইয়াত মানে এইযোৰ ড্ৰেছ পিন্ধি ফটো উঠিব পাৰে। এইটো পজিশ্যন দি আছে মানুহজনে, মজা দিছে পজিশ্যন। মজা নাচিছে দেই। আজিৰ অতিথি হ'ল সংগীতানুষ্ঠান অভিশ্ৰুতি বেজবৰুৱা। IGP ছাৰ কিবা ক'ব? বিহুৰ বিষয়ে কিবা কওক। বিহু আমাৰ জাতীয় উৎসৱ, বিহু আমাৰ পাণৰ পাণ। দে ঠিক আছে। শেষত প্ৰগ্ৰামত মানে বৰষুণ আহি গ'ল, তো গোটেই মানে অনুষ্ঠানখন কৰিব নোৱাৰিলে। ধন্যবাদ। জয় অসম, জয় হিন্দ, বাই বাই।